নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছেনে? আপোনালোকে কওকচোন এইটো কিহেৰে বনাইছোঁ? এইটো ৰেচিপি মানে বৰফি হয়। এয়া আপোনালোকে ধৰিব পাৰিছে নাই মই নাজানো। চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া ওপৰত মই নাৰিকলৰ গুৰি দি দিছোঁ, সেইকাৰণে নিশ্চয় ধৰিব পৰা নাই। এয়া হৈছে জাতিলাওৰ বৰফি। যিসকলে জাতিলাও ভাজি খাই বেয়া পায় তেওঁলোকক এনেকুৱা বৰফি বনাই দিলে মোৰ বিশ্বাস খাই বহুতে ভাল পাব আৰু এইটো বহুত সোৱাদ লগা হয়। আৰু জাতিলাও আমাৰ হেল্থৰ কাৰণেও বহুত ভাল। ৰামদেৱ বাবাই কৈয়ে থাকে যে জাতিলাওৰ মানে চব্জি খাওক, জাতিলাওৰ জুচ খাওক, নহয়নে বাৰু? সেইকাৰণে মই ভাবিলোঁ মই যেতিয়া জাতিলাওৰ এইটো মিঠাই বা বৰফি বনাইছোঁৱেই আৰু মই আপোনালোকৰ আগতো দেখুৱাই দিম। আৰু আপোনালোকে যদি বনাইছে গম পায়ে কিমানে সোৱাদ লগা হয়। যদি বনোৱা নাই মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। এয়া চাওকচোন, আহকচোন মই দেখুৱাওঁ আপোনালোকক মইনো এয়া বৰফি কেনেদৰে বনালোঁ। এইটো দেখিছেনে? এইটো এটা দীঘলীয়া জাতিলাও হয় আৰু একেবাৰে কোমল জাতিলাও। এয়া জাতিলাও কেইটুকুৰা মই সৰু সৰুকৈ কাটি লৈছোঁ, তেতিয়া কাটিবলৈ ভাল হ'ব। এয়া মই জাতিলাও কেইটুকুৰা সৰু সৰুকৈ কাটি বাকলি গুচাই ল'লোঁ আৰু এই কেইটুকুৰা এতিয়া পিহনাখনত ৰুকিব লাগিব। আৰু এয়া মই এটা ডাঙৰ ষ্টীলৰ বাতি লৈ লৈছোঁ আৰু এই বাতিটোত অলপ পানী লৈ লৈছোঁ আৰু ইয়াতে মই এইখিনি ৰুকি যাম। কেলৈ পানী লৈছোঁ? নতুবা মানে জাতিলাওৰ ৰংটো কালা হৈ যায়, অকণমান দেৰি থাকিলে ৰংটো কালা হৈ যায়। আৰু পানীতে যদি মই ৰুকি দিওঁ, পিচাখিনি যদি পানীতে থৈ দিওঁ তেতিয়া ৰংটো একো নহয়। এতিয়া লাহে লাহে মই গোটেই জাতিলাওখিনি এনেদৰে ৰুকি ল'ম। আৰু ইয়াত গুটি দিব নালাগে, কিন্তু এই ভিতৰত অকণমান এয়া গুটি আছে, গুটিখিনি মই নিদিওঁ, এইখিনি পিছত চব্জি বনাই খাব পাৰিম। মাত্ৰ এনেকুৱা ওপৰৰখিনি মঙহখিনিহে দিব লাগিব, গুটি দিব নালাগে। এয়া দেখিছেনে? মই জাতিলাও টুকুৰা এনেকৈ কৰা নাই, এনেধৰণে দীঘলীয়াকৈ মই পিচি আছোঁ। দীঘলীয়াকৈ পিচিলে কি হ'ব, এই গুটিবোৰ এনেকৈ পিচি গ'লে আমি গম পাই যাম আৰু গুটি ওলাইছে। এইটুকুৰা তেনেকৈ পিচি যাওঁতে এয়া গুটি ওলোৱাৰ লগে লগে মই এইটুকুৰা থৈ দিলোঁ। আকৌ এটুকুৰা লৈছোঁ আৰু এইটুকুৰা মই এনেকৈ দীঘলীয়াকৈ ৰুকি যাম। যেতিয়া গুটি ওলাব তাৰপিছতে আৰু এটুকুৰা থৈ দিম, নিদিওঁ, গুটি দিলে বেয়া হ'ব। প্ৰথমতে বাতিটোত লৈছিলোঁ, বাতিটোত ৰুকিবলৈ দিগদাৰ হোৱাৰ কাৰণে মই কাঁহীখনত লৈ লৈছোঁ। মই ধুনীয়াকৈ পিহনাখনত পিহি ল'লোঁ আৰু পানীৰ পৰা একদম চেপি পানী নাই, দেখিছেনে ফৰফৰীয়া হৈ আছে। এনেদৰে আমি কৰি ল'ব লাগিব, পানীৰ পৰা ভালকৈ চেপি ইয়াত জাতিলাওখিনি যাতে পানী নাথাকে এনেকুৱা কৰি ল'ব লাগিব। এতিয়া মই কি কৰোঁ আপোনালোকক দেখুৱাওঁ। মই গেছত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন অকণমান গৰম হোৱাত মই ইয়াতে ঘিউ এচামুচ দি দিওঁ। এয়া আৰু ঘিউকণ মেল্ট হোৱাৰ লগে লগে ইয়াতে মই এয়া জাতিলাওখিনি দি দিম। এয়া জাতিলাওখিনি দি দিম আৰু জাতিলাওখিনি এতিয়া মই অকণমান দেৰি ভাজি থাকিম। এয়া জাতিলাওখিনি মোৰ অকণমান মই লৰাই দিলোঁ আৰু অকণমান ভজা হৈ গৈছে। এতিয়া মই এইখিনি ঢাকোনখন লগাই দিম যাতে অলপ দেৰি সিজি যায়। আৰু গেছৰ ফ্লেমটো মই কম কৰি ৰাখিছোঁ, বেছি কৰি দিলে জ্বলি যাব। এয়া মই জাতিলাওখিনি এবাৰ চাওঁ কি হৈছে। এয়া দেখিছেনে? অলপ অলপ জাতিলাওৰ পৰা পানী ওলাইছে আৰু নিজে নিজে মানে সিজি থাকিব, সেয়া ভাপৰ পানীতে আৰু বেলেগে দিয়া নাই। আৰু ইয়াতে মই অকণমান ইলাইচি খুন্দি লৈছোঁ 3টামান, এয়াও মিলাই দিছোঁ। তেতিয়া মানে জাতিলাওৰ গোন্ধটো নাহে আৰু ইলাইচিৰ গোন্ধ আহিব, বহুত ধুনীয়া গোন্ধাব। আৰু ঘিউ অকণমান যে মই দি দিছিলোঁ সেইকাৰণে মানে একদম ধুনীয়া গোন্ধাইছে, জাতিলাওৰ গোন্ধ অহাই নাই, একেবাৰে ঘিউৰ গোন্ধহে আহিছে। আৰু সেইকাৰণে মই ইলাইচিও ইয়াতে মিলাই দিলোঁ। এতিয়া মই আৰু অকণমান দেৰি এনেকৈ ঢাকি থৈ দিম। এয়া দেখিছেনে? একদম ধুনীয়াকৈ শুকাই গ'ল, লাগু লাগু হৈ গৈছেগৈ। এতিয়া আমি ইয়াতে মিলাই দিম এয়া নাৰিকলৰ গুড়ি হয়, ডেচিকেটেড নাৰিকল। তাজা নাৰিকলো দিব পাৰি ৰুকি পেলানি। মোৰ ওচৰত এয়া শুকান নাৰিকলৰ গুড়ি আছিলে, এয়া মই ডাঙৰ চামুচে 3 চামুচমান হ'ব দেই, মই বাতিটোত লোৱাৰ কাৰণে চামুচে দিয়া নাই। এইখিনিও ধুনীয়াকৈ মিলাই এতিয়া আমি কি কৰিম, ভালকৈ মিলাই দিম। মিলাই অকণমান ভাজি দিছোঁ। এয়া আমাৰ হৈ গৈছে। এতিয়া
ইয়াত আমি গাখীৰ দিব লাগিব। গাখীৰৰ কাৰণে মই এইটো আমুল তাজা গাখীৰ লৈছোঁ। গোটেই 1 লিটাৰৰ পেকেট হয়, গোটেইটো নিদিওঁ, অলপমান দিম। এপোৱামান গাখীৰ মই দি দিছোঁ, লাগিলে মই পিছত দিম। এতিয়া আমি গাখীৰটো যে দিলোঁ, এয়া ভালকৈ মই লৰাই দিছোঁ। এতিয়া সিজিবলৈ দিম। তাৰপিছত মই চাম সিজিছেনে নাই। যদি নাই সিজা তেতিয়া মই গাখীৰ আকৌ অকণমান দিব লাগিব। এতিয়া অকণমান গাখীৰ দিছোঁ, সেইকাৰণে এয়া দেখিছেনে, আৰু অকণমান বাৰু মই দিয়েই দিওঁ, কাৰণ আমাৰ জাতিলাওকণ সিজিব লাগিব, নহয়নে? এয়া চাওকচোন, ধুনীয়াকৈ জাতিলাওখিনি একদম গাখীৰত বুৰ গৈছে। আৰু এতিয়া মই ভালকৈ লৰাই দিলোঁ আৰু গেছটো চিম কৰি পেলানি ধুনীয়াকৈ মই এইখিনি সিজিবলৈ দিম আৰু ঢাকোনখনো মই মাৰি দিছোঁ। এয়া দেখিছেনে, আমাৰ হৈ গৈছে আৰু গাখীৰ গোটেইখিনি আমাৰ শুকাই গ'ল। এয়া এতিয়া আমি এবাৰ চামুচ এখনেৰে চাম মই সিজিছেনে নাই। সিজিছেই, তথাপিতো এয়া দেখিছেনে ধুনীয়াকৈ ভাগ ভাগ হৈ গৈছে আৰু জাতিলাওবোৰ একেবাৰে এনেকৈ দিয়াৰ লগে লগে ভাগি পেলানি আহি আছে। মানে আমাৰ জাতিলাও ধুনীয়াকৈ গাখীৰত সিজি গ'ল। আৰু এতিয়া আমি ইয়াত মিলাই দিম চেনি। এয়া চেনি সৰু বাতিৰে এবাতি লৈছোঁ। চেনিটো নিজৰ জোখত মিলাই ল'ব লাগে। কম বেছি যি ধৰণে খায় আপোনালোকে সেইদৰে চেনিটো দিব লাগে। আৰু জাতিলাওৰ এই মিঠাইটো মানে বহুত ভাল দেই, হেল্থৰ কাৰণেও ভাল। খালি মিঠা দিয়া হৈছে বাৰু, যিসকলে মিঠা নাখায় তেওঁলোকে খাব নোৱাৰে। আৰু যিসকলে মিঠা খায় তেওঁলোকে জাতিলাওৰ এইদৰে বৰফি বনাই খাবই লাগে। ৰামদেৱ বাবাই কৈয়ে থাকে, লকি খাও, লকি কা জুচ পিও, হয়নে নহয় বাৰু? আৰু জাতিলাও সেইকাৰণে আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল। এতিয়া মই গেছটো অকণমান বেছি কৰি দিছোঁ আৰু চেনি দিয়াৰ লগে লগে অকণমান পনীয়া হৈ গৈছে, দেখিছেনে? চেনি দিয়াৰ লগে লগে অকণমান পনীয়া হৈ গৈছে। মই গেছটো বেছি কৰি দিছোঁ দেই। এতিয়া আমাৰ ৰংটো জাতিলাওৰ লেখীয়া অহা নাই, অকণমান সেউজীয়া হ'লেহে ভাল লাগিব, নহয়নে? সেইকাৰণে মই ইয়াত অকণমান ফুড কালাৰ মিলাই দিম। এইটো ফুড কালাৰ অকণমান মই মিলাই দিছোঁ। চাওঁচোন কি হয় ফুড কালাৰ মিলাই দিয়াৰ পিছত। তেতিয়া ধুনীয়া সেউজীয়া এটা ৰং আহিব ফুড কালাৰ মিলাই দিলে। এয়া দেখিছেনে? তেতিয়া ভাল লাগিব আৰু জাতিলাও যিহেতু সেউজীয়া ৰঙৰ, মিঠাইটোও সেউজীয়া হ'ব, এটা জাতিলাওৰ ফিল আহিব। এই আমাৰ ধুনীয়াকৈ মিলাই দিছোঁ, একেবাৰে সেউজীয়া হৈ গৈছে, দেখিছেনে? আৰু গন্ধটো ইমান ধুনীয়া আহিছে, গাখীৰ আৰু ঘিউৰ আৰু ইলাইচিৰ বহুত ধুনীয়া গন্ধ এটা আহিছে। এয়া এতিয়া মই এইখিনি অকণমান লৰাই থাকিম এনেদৰে, চেনিখিনি যাতে শুকাই যায়। তাৰপিছত মই আপোনালোকক দেখুৱাম। এয়া দেখিছেনে, আমাৰ চেনিখিনি শুকাই আহিছে আৰু অকণমান দেৰি শুকাব লাগিব, কাৰণ বৰফি নহ'ব, নতুবা অকণমান পনীয়া হৈ আছে। আৰু ইয়াত আপোনালোকে যদি ভাবে ড্ৰাই ফ্ৰুট মিলাই দিওঁ, মিলাই দিব পাৰে, খাবলৈ বেছি ভালহে লাগিব। আৰু পাউডাৰ গাখীৰো মিলাব পাৰে, মিল্ক মেইডো মিলাব পাৰে, যিকোনো মিলাব পাৰে। মই আজি একো মিলোৱা নাই, একদম চিম্পুলকৈ বনাইছোঁ, মাত্ৰ 2টা বস্তুৰে। আৰু খাবলৈ কিন্তু সোৱাদ লগা হয়, এনেকুৱা নহয় যে এই ড্ৰাই ফ্ৰুট নিমিলালে খাবলৈ বেয়া হ'ব। এয়া দেখিছেনে, মই ধুনীয়াকৈ একেবাৰে ভাজি ভাজি শুকুৱাই ল'লোঁ। আৰু এয়া কিনাৰৰ পৰা ঘি অকণ অকণ বিৰিঙি গৈছে, এয়া কিনাৰে কিনাৰে ঘি বিৰিঙি গৈছে। আৰু এতিয়া এই পৰ্যায়লৈকে আমি ভাজিব লাগিব, তেতিয়া আমাৰ বৰফিটো ধুনীয়া হ'ব। এনেকৈ কৰি দিওঁতে দিছেনে, বৰফিটো ধুনীয়া হ'ব। নতুবা কি হ'ব, বৰফিটো ভাগি যাব পাৰে আৰু ভাল নহ'ব পাৰে। এয়া মই একদম ধুনীয়াকৈ কৰি ল'লোঁ, আমাৰ হৈ গৈছে। এতিয়া এখন কাঁহী লৈছোঁ মই, এয়া এখন কাঁহীত অকণমান ঘিউ হাতেৰে মোহাৰি লৈছোঁ এনেকৈ, তেতিয়া বৰফিটো মানে উলিয়াবলৈ ভাল হয়। আৰু এইখিনি জাতিলাওৰ পেষ্টখিনি মই ইয়াতে উলিয়াই ল'ম। এয়া দেখিছেনে, মই কাঁহীখনত ধুনীয়াকৈ মিলাই ল'লোঁ আৰু এইখনেৰে হাতাখনেৰে টিপি টিপি একেবাৰে ওপৰখন মিহি কৰি দিছোঁ, তেতিয়াহে ধুনীয়া লাগিব, নহয়নে বাৰু? এয়া চাওক, একদম ধুনীয়াকৈ মিহি কৰি দিছোঁ মই। এতিয়া এইখিনি গৰম হৈ আছে আৰু এইখিনি এতিয়া আপোনালোকে ইয়াৰ ওপৰত ড্ৰাই ফ্ৰুট থাকিলে ড্ৰাই ফ্ৰুটো দিব পাৰি,
যি থাকে খিচমিচ বা কাজু বাদাম দিব পাৰি মই কিন্তু আজি একো নিদো কম বস্তুৰে বনাইছো বুলি কৈছোৱে সেইকাৰণে মই নাৰিকলে ইউজ কৰিছো নাৰিকল ইয়াত দিছিলিও আৰু নাৰিকল আছে নাৰিকলৰ গুলি অকমান ইয়াত ধুনীয়াকৈ মিলাই দিম মই ভাবিলো বস্তুটো যেতিয়া সেউজীয়া হৈছে জাতিলাও নহয়নে বাৰু আৰু নাৰিকলৰ এটা ওপৰত লেয়াৰ যদি দি দিওঁ তেতিয়া কাটিলে বহুত ধুনীয়া লাগিব দেখিবলৈ সেউজীয়াত বগা সেইকাৰণে মই ভাবিলো নাৰিকলকে দিয়া যাওক আৰু এই বৰফিটো আপোনালোকে বনাই খাব কিহৰ কাৰণে কৈছো মানে বহুতে হেলথি হয় চেনি নোখোৱা সকলে বাৰু খাব নোৱাৰে যিসকলে চেনি খায় তেওঁলোকে বনাই খাব আৰু ল'ৰা ছোৱালীকো দিব ল'ৰা ছোৱালীয়ে জাতিলাওৰ চব্জি খাবলৈ মানে বেয়া পায় অকণমান নহয়নে কিন্তু সিহঁতক যদি এনেদৰে মিঠাই বনাই দিয়ে ন তেতিয়া খাবলৈ মানে সিহঁতেও ভাল পাব সিহঁতে গমেই নাপাব আৰু খাই চালে একেবাৰে গাজৰৰ দৰে লাগে মই কৈছো আপোনালোকক মই বনাও ন মই বনাইছো আগতে মানে এনেকুৱা এতিয়া মই এইখিনি আমাৰ ধুনীয়াকৈ হৈ গ'ল আৰু মই এতিয়া নাকাটো কাৰণ গৰম হৈ আছে ন এতিয়া কাটিলে মানে কি হ'ব ভাগি যাব এতিয়া মই আধা ঘণ্টামান থৈ দিম এনেকৈ আধা ঘণ্টামান থৈ দিলে ধুনীয়াকৈ এইখিনি একদম ছেট হৈ যাব আৰু অকণমান টাইটো হৈ যাব তেতিয়া মানে কাটিবলৈ বহুত ধুনীয়া হ'ব এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে নহয়নে এতিয়া মই এইখিনি আধা ঘণ্টা থৈ দিওঁ তাৰপিছত মই আপোনালোকক আকৌ দেখুৱাম এয়া দেখিছেনে আমাৰ জাতিলাওৰ বৰফি ধুনীয়াকৈ ছেট হৈ গ'ল এতিয়া কাটিব পৰা হৈ গ'ল মই আপোনালোকক কাটি দেখুৱাম এতিয়া মানে জাতিলাওৰ বৰফিবোৰ আপোনালোকে বনাইছেনে যদি বনাইছে খোৱাদটোৰ কথা গম পায়ে বহুত খোৱাদ লগা হয় একেবাৰে গাজৰৰ বৰফিৰ দৰে হয় আৰু যদি মানুহে গম নাপায় যে এয়া জাতিলাওৰ বৰফি ধৰিবকে নোৱাৰিব জাতিলাওৰ বৰফি হয় বুলি বহুতে খোৱাদ লগা হয় আপোনালোকে যদি বনোৱা নাই এবাৰ বনাই চাবচোন এনেদৰে এয়া মই কাটিং কৰি দিছো আৰু এতিয়া স্কোৱাৰ শেপতে যিকোনো শেপতে কাটিব পাৰি আপোনালোকৰ যি মন যায় মই স্কোৱাৰ শেপতে কাটি দিওঁ আৰু ফ্ৰিজত থৈ দিব পাৰি ফ্ৰিজত থলে আৰু ধুনীয়াকৈহে টান হৈ যায় মই বাৰু ফ্ৰিজত থোৱা নাই এনেকেই 2 ঘণ্টামান ৰাখি দিলো তথাপিতো ধুনীয়াকৈ হৈছে দেই এয়া দেখিছেনে এতিয়া ধুনীয়াকৈ হৈ গ'ল মই এখন বেলেগ প্লেটত উঠাই পেলানি আপোনালোকৰ আগত দেখুৱাম এয়া দেখিছেনে মই ধুনীয়াকৈ বৰফিখিনি প্লেটত সজাই দিলো দেখিবলৈ কিমান ধুনীয়া হৈছে একদম মানে বজাৰৰ দৰে হৈছে নহয়নে আৰু এইখিনি বৰফি দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও বহুত ভাল হয় আৰু হেলথৰ কাৰণে আমাৰ বহুতে ভাল ল'ৰা ছোৱালীয়ে যদি জাতিলাওৰ পাচলি ভাজি নাখায় তেতিয়াহ'লে আপোনালোকে এনেকৈ বৰফি বনাই সিহঁতক দিব পাৰিব আলহীকো দিব পাৰিব ৰাতিপুৱা চাহ কাপৰ লগত নিজেও খাব পাৰিব বহুতেই খোৱাদ লগা হয় আৰু আমাৰ হেলথৰ কাৰণে বহুতেই উপযোগী আপোনালোকে এনেদৰে বৰফি বনাইছেনে বাৰু জাতিলাওৰ যদি বনোৱা নাই ভিডিঅ'টো চাই আপোনালোকে বনাব পাৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্টছত জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু মোৰ ভিডিঅ'বোৰ চাই মই এটা ভাঙি দেখুৱাওঁ আপোনালোকক এয়া চাওকচোন অকণমান ভাঙি দেখুৱাইছোঁ একেবাৰে নৰম ভিতৰখন দেখিবলৈ একেবাৰে একদম ওপৰৰ পৰা টান যেন লাগিলেও ভিতৰখন একেবাৰে নৰম মই ওপৰত নাৰিকল গুৰি দিয়াৰ কাৰণে এনেকুৱা দেখিবলৈ আৰু ধুনীয়া লাগে অকণমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিলে নহয়নে বাৰু এয়া চাওকচোন কিমান ধুনীয়া একদম বহুত ভাল লগা হয় খাবলৈ আৰু আপোনালোকে শেষৰলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে মই হৃদয়ৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ ধন্যবাদ